फ्रेंड्स वेलकम बैक टू माय यूट्यूब चैनल। तो बस आज ভিডিওটো স্পেশাল ভিডিও হ'ব কিয়নো আপুনি যদি আগতে যে টিকটক ইউজ কৰিছিল ঠিক আছে, আপুনি যদি টিকটকত ভিডিও ক্ৰিয়েট কৰিছে যেনেকুৱা ঠিক আছে, তেনেকুৱা ধৰণৰ এটা এপ্লিকেশ্যন আহিছে যিটো এপ্লিকেশ্যনত আপুনি আগতে গম পায় আপুনি বৰ্তমান ইউজ কৰি আছে ঠিক আছে। এই এপ্লিকেশ্যনটো আছে ইউটিউব ঠিক আছে, ইউটিউবত আপুনি এটা বৰ্তমান লঞ্চ কৰিছে ইউটিউব শৰ্টছ। তাৰপিছত আপোনাক মই আজি এই ভিডিঅ'ত জনাম যে আপুনি ইউটিউব কেনেকৈ ইউটিউব শৰ্ট ভিডিঅ' আপলোড কৰিব, কেনেকৈ ক্ৰিয়েট কৰিব, আৰু ইউটিউবৰ যিটো শৰ্ট ভিডিঅ'ৰ নটিফিকেশ্যন দেখিছে, যেনেকৈ আপুনি ইউটিউবত ভিডিঅ' আপলোড কৰিলে আপোনাৰ নটিফিকেশ্যন আহে, তেনেকুৱা নটিফিকেশ্যন ইউটিউবত দিব নেকি, আৰু ইয়াৰ পৰা আপুনি পইচা ইনকাম কৰিব পাৰিব নেকি, আৰু কেনেকৈ মনিটাইজ কৰিব, কেনেকৈ মিউজিক এড কৰিব, সকলো জনাম এই ভিডিঅ'ত। মই আপুনি ভিডিঅ'টো স্কিপ নকৰিব, সম্পূৰ্ণ চাব ঠিক আছে। তো ইয়াৰ কাৰণে আমি কি কৰিব লাগে, আপুনি যদি আপোনাৰ ইউটিউব এপ্লিকেশ্যন যদি আপুনি আপডেট কৰা ঠিক আছে, তাৰ কাৰণে আমি কি কৰিব, আপুনি প্লে ষ্টৰত যাব, প্লে ষ্টৰত আপুনি ইউটিউব এপ্লিকেশ্যনটো আপডেট কৰি লোৱাৰ পিছত কি হ'ব, আপোনাৰ ইউটিউবত আপোনাৰ য'ত ভিডিঅ' আপলোড কৰাৰ যিটো অপশ্যন আছে ঠিক আছে, তাতে আপুনি কি কৰিব ইউটিউব শৰ্ট ভিডিঅ' আপলোড কৰাৰ এটা অপশ্যন পাব। সেই অপশ্যনৰ পৰা আপুনি কি কৰিব ইউটিউব শৰ্ট ভিডিঅ' ক্ৰিয়েট কৰিব পাৰিব ঠিক আছে। তো পিছত আপোনাক মই দেখাই দিছোঁ প্ৰেক্টিকেলি। তো মই স্ক্ৰীন ৰেকৰ্ডিং অন কৰি আছোঁ, এনেকুৱা আছে আপোনাক মই স্ক্ৰীনৰ চাইডত দেখাই দিছোঁ কেনেকৈ আপুনি ইউটিউব শৰ্ট ভিডিঅ' ক্ৰিয়েট কৰিব। ফাৰ্ষ্ট অফ অল আপুনি যদি আপডেট কৰা নাই আপডেট কৰিব, আপডেট কৰাৰ পাছত আপুনি কি কৰিব ইউটিউব এপ্লিকেশ্যন অপেন কৰিব ঠিক আছে। তো পিছত ইউটিউব এপ্লিকেশ্যন অপেন কৰাৰ লগে লগে আপুনি এতিয়া তলত এটা এনেকুৱা অপশ্যন পাব যিটো আপোনাৰ প্লাছ আইকন পাব ঠিক আছে। প্লাছ আইকনত ক্লিক কৰিব, ক্লিক কৰাৰ লগতে আপুনি তিনিটা অপশ্যন পাব, আপলোড এ ভিডিঅ', ক্ৰিয়েট এ শৰ্ট ঠিক আছে, আৰু এটা আছে গো লাইভ ঠিক আছে। এই তিনিটা অপশ্যনৰ পৰা আপোনাৰ যিটো মিডল যিটো মাজৰ অপশ্যন আছে ঠিক আছে, এই মাজৰ অপশ্যনটো আছে আপোনাৰ ইউটিউব শৰ্ট ভিডিঅ' ক্ৰিয়েট ঠিক আছে। বাট এইটো বিটা ভাৰ্জনটো বৰ্তমান আছে, বিটা ভাৰ্জন থাকিলে আপুনি এইটো ভিডিঅ' ক্ৰিয়েট কৰিব পাৰিব। আৰু ইয়াৰ পিছত কি কৰাব, এইটো নতুনকৈ আপডেট কৰাব, আপডেট কৰাৰ পাছত আপুনি এইটো ষ্টেবল ভাৰ্জনত আহি যাব ঠিক আছে। তো ইয়াৰ পাছত আমি কি হ'ব, এতিয়া ক্ৰিয়েট এ শৰ্ট ভিডিঅ' ক্লিক কৰিব, ক্লিক কৰাৰ পাছত কি হ'ব, এনেকুৱা আপোনাৰ পোৰ্ট্ৰেইট মোডত আপোনাৰ কেমেৰাটো অ'পেন হ'ব ঠিক আছে। অ'পেন হোৱাৰ পাছত আমি কি কৰিব লাগিব, ইয়াতে যিটো আপোনাৰ এটা ৰেড কালাৰ ঠিক আছে, ৰেড কালাৰ আপোনাৰ ৰাউণ্ড আছে, ইয়াতে ক্লিক কৰিব, ক্লিক কৰাৰ পাছত কি হ'ব, ইয়াতে আপুনি এনেকুৱা ভিডিঅ' শ্বুট কৰিব ঠিক আছে। ভিডিঅ' শ্বুট কৰাৰ সময়ত আপুনি যদি বিচাৰে যে আপুনি এই ভিডিঅ'টো আপুনি কি কৰিব, আপুনি টাইম ছেট কৰি ভিডিঅ'টো শ্বুট কৰিব, বা আপুনি যদি বিচাৰে যে আপোনাৰ এই ভিডিঅ'টো স্পীড মোড দিব বা আপুনি শ্ল' মোড দিব ঠিক আছে। তাৰ কাৰণে কি কৰিব লাগে, আপুনি কি কৰিব লাগে, এনেকুৱা ক্লিক কৰিব, ক্লিক কৰাৰ পাছত প্ৰথমে ইয়াতে যে আছে এটা স্পীড মোড ঠিক আছে, স্পীডত ক্লিক কৰিব, ক্লিক কৰাৰ পাছত এটা আছে আপোনাৰ ভেৰি ফাষ্ট শ্ল' ঠিক আছে, আপুনি নৰ্মেল ফাষ্ট তাৰপিছত ভেৰি ফাষ্ট ঠিক আছে। ইয়াৰ পাছত আপুনি কিবা এটা ওচৰৰ টাইমাৰ ঠিক আছে, টাইমাৰ ক্লিক কৰাৰ লগে লগে আপুনি কি কৰিব, এটা টাইম ছেট কৰিব পাৰিব 3 ছেকেণ্ড, 10 ছেকেণ্ড আৰু 20 ছেকেণ্ড ঠিক আছে। এইটোৰ পৰা আপুনি এনেকুৱা ছেট কৰিব পাৰিব। আৰু যদি বিচাৰে আপুনি এই তিনিটা অপশ্যনৰ পৰা আপুনি যদি বেলেগ টাইম ছেট কৰিব বিচাৰে এনেকুৱা এডজাষ্ট কৰি ল'ব, লোৱাৰ পাছত আপুনি জাষ্ট ষ্টাৰ্ট ক্লিক কৰিব, ক্লিক কৰাৰ পাছত আপুনি কি কৰিব, এইটো ষ্টাৰ্ট হৈ যাব ঠিক আছে। তাৰপিছত নেক্সট আছে আপোনাৰ ইয়াৰ পাছত আপুনি কি পাব, আৰু এটা অপশ্যন এটা আছে এড মিউজিক ঠিক আছে। আপুনি ভিডিঅ' ক্ৰিয়েট কৰাৰ পাছত যদি আপুনি আগত আপুনি কি কৰিব লাগিব, যদি বিচাৰে আপুনি মিউজিক এড কৰিব বিচাৰে তেতিয়াহ'লে আপুনি কি কৰিব, জাষ্ট এড মিউজিকত ক্লিক কৰিব। এড মিউজিকত ক্লিক কৰাৰ পাছত কি হ'ব, আপোনাৰ ইয়াতে বহুত মিউজিক পাব। আৰু এটা ভাল কথা হৈছে যে গোটেইবিলাক মিউজিক আপুনি কি পাব, হিন্দীত পাব। আৰু যদি বিচাৰে যদি আপুনি নিজৰ চইচ মতে আপুনি মিউজিক চিলেক্ট কৰিব বিচাৰে তেতিয়াহ'লে আপুনি কি কৰিব, ইয়াতে চাৰ্চ কৰিব, মিউজিকৰ নামটো চাৰ্চ কৰাৰ পাছত যিটো মিউজিক আপুনি চিলেক্ট কৰিব বিচাৰে সেই মিউজিকটো আপুনি কি কৰিব, এনেকৈ ওপৰত ক্লিক কৰিব ঠিক আছে। যিটো মই ক্লিক কৰিছোঁ, ক্লিক কৰাৰ পাছত এইটো কি হ'ব, অলপ লোড হ'ব ঠিক আছে। লোড হোৱাৰ পাছত যিটো আপোনাৰ ডাউনলোডিং ঠিক আছে, সেই ডাউনলোডিং ক্লিক তো এড মিউজিক হোৱাৰ পাছত কি কৰিব, যদি আপুনি বিচাৰে মিউজিকটো আপুনি ডিলিট কৰিব বিচাৰে ঠিক আছে, চেঞ্জ কৰিব বিচাৰে, এনেকৈ এটা অপশ্যন পাব ডিলিট মিউজিক বা চেঞ্জ মিউজিক ঠিক আছে। এনেকৈ হোৱাৰ পাছত আপুনি কি কৰিব, এইটো কেঞ্চেল কৰি দিয়াৰ পাছত আপুনি কি কৰিব, ইয়াতে ক্লিক কৰি ৰাখিব। ক্লিক কৰাৰ পাছত কি হ'ব, এইটো আপোনাৰ মিউজিকৰ যিটো আছে ঠিক আছে, যিটো মিউজিক দিছিলে আপুনি সেই মিউজিকৰ সৈতে এইটো ভিডিঅ'টো ৰেকৰ্ডিং হ'ব ঠিক আছে। এনেকুৱা ৰেকৰ্ডিং হোৱাৰ পাছত আপুনি জাষ্ট এইটো ক্লিক কৰিব, ক্লিক কৰাৰ পাছত আপুনি কি কৰিব, এইটো নেক্সট ক্লিক কৰিব ঠিক আছে। এনেকুৱা নেক্সট অপশ্যন আহিব, ইয়াতে নেক্সট ক্লিক কৰিব, ক্লিক কৰাৰ পাছত নেক্সট আৰু এটা অপশ্যন পাব, সেইটো আপুনি কি কৰিব, নেক্সট কৰিব। নেক্সট কৰাৰ পাছত কি হ'ব, আপোনাৰ ইয়াত আপোনাৰ যে ইউটিউব চেনেল ক্ৰিয়েট কৰা নাই আপুনি কি কৰিব, জাষ্ট এতিয়া ইয়াতে আপোনাৰ ফাৰ্ষ্ট নেম ঠিক আছে, ফাৰ্ষ্ট নেম লাষ্ট নেম আপুনি কি কৰিব, ইয়াতে দিব ক্ৰিয়েট কৰিব লাগিব। কিন্তু আপুনি চেনেল ক্ৰিয়েট নকৰাকৈ আপুনি কি কৰিব, ভিডিঅ' আপলোড কৰিব নোৱাৰে। কেঞ্চেল কৰিছোঁ, কেঞ্চেল কৰি মই আপোনাক দেখাই দিছোঁ, জাষ্ট এনেকুৱা লিখিব লাগে দিছোঁ। তো ইয়াৰ পাছত আপুনি কি কৰিব, ক্ৰিয়েট এ চেনেল ঠিক আছে, ক্ৰিয়েট এ চেনেল ক্লিক কৰিব, ক্লিক কৰাৰ লগে লগে আপোনাৰ যিটো চেনেল ঠিক আছে, আপোনাৰ যিটো শৰ্ট ভিডিঅ' যিটো চেনেল ঠিক আছে, চেনেলটো আপোনাৰ কি হ'ব, ক্ৰিয়েট হৈ যাব। তো চেনেল ক্ৰিয়েট হোৱাৰ পিছত কি হৈছে, আপুনি ভিডিঅ'টো আপলোড কৰিব লাগিব। আপলোড কৰাৰ কাৰণে কি কৰিব লাগিব, প্ৰথমে ক্ৰিয়েটাৰ টাইটেল ঠিক আছে, টাইটেল কি কৰিব, জাষ্ট আপুনি যিটো ভিডিঅ' শ্বুট কৰে ঠিক আছে, যেনেকুৱা টাইপৰ ভিডিঅ' শ্বুট কৰে সেইটো আপুনি টাইটেল দিব। মই জাষ্ট ইয়াতে লিখি দিছোঁ ইউটিউব শৰ্ট ঠিক আছে।
ওয়াইটি শর্ট দিছোঁ ইয়াৰ পাছত কি হ'ব আপুনি এতিয়া যদি ভিডিঅ'টো আপুনি যদি কি কৰিব পাৰে পাব্লিক নকৰি আপুনি যদি আছে আনলিষ্টেড কৰিব বিচাৰে প্ৰাইভেট কৰিব বিচাৰে আপুনি শিডিউল যদি কৰিব বিচাৰে শিডিউলত আপুনি কি কৰিব পাৰিব আপুনি ডেট ফিক্স কৰিব পাৰিব আৰু টাইম ফিক্স কৰিব সেই টাইমত আপুনি কি হ'ব ভিডিঅ'টো কি হ'ব আপোনাৰ আপলোড হ'ব ঠিক আছে এইখিনি হোৱাৰ পাছত আমি কি কৰিব পাৰোঁ ইয়াতে আপুনি আপলোড ক্লিক কৰিব আপলোড ক্লিক কৰাৰ লগে ভিডিঅ'টো আপোনাৰ কি হ'ব আপলোড হ'ব ষ্টাৰ্ট হৈ যাব ঠিক আছে এতিয়া প্ৰিপেয়াৰিং হৈছে প্ৰিপেয়াৰিং হোৱাৰ পাছত কি ভিডিঅ'টো আপলোড হ'ব আপলোড হোৱাৰ পাছত কি আপোনাৰ যদি ভিডিঅ'টো নটিফিকেশ্যন ঠিক আছে নটিফিকেশ্যনটো আপোনাৰ ইউটিউবে কি কৰিব আপোনাৰ যিবিলাক ছাবস্ক্ৰাইবাৰ আছে ঠিক আছে আপুনি যেনেকুৱা আপুনি টিকটকত বা অন্য প্লেটফৰ্মত আপুনি যেনেকৈ ফ'ল' কৰে ঠিক আছে ফ'ল' কৰাৰ নিচিনা কি কৰিব ইয়াতে ছাবস্ক্ৰাইব কৰিব লাগিব ছাবস্ক্ৰাইব হোৱাৰ পাছত আপুনি কি আছে ইয়াৰ ৰিকুৱাৰমেণ্ট ঠিক আছে আপোনাৰ যিখিনি আপোনাৰ ইয়াৰ যে পলিচি আছে পলিচি আপুনি যদি পাৰ কৰিব পাৰে ছেভ কৰিব পাৰে তেনেহ'লে আপুনি কি কৰিব ভিডিঅ'টো আপুনি মনিটাইজ কৰিব পাৰিব মনিটাইজ হোৱাৰ পাছত আপুনি কি হ'ব আপুনি যেনেকুৱা এটা ইউটিউব ক্ৰিয়েটৰ ঠিক আছে ইউটিউব ক্ৰিয়েটৰ যেনেকুৱা আপোনাৰ পইচা ইনকাম কৰে আপুনি তেনেকুৱা ধৰণে পইচা ইনকাম কৰিব পাৰিব আপুনি ইউটিউব শ্বৰ্টৰ ভিডিঅ' জৰিয়তে ঠিক আছে তো সেই আছিলে ইউটিউব শ্বৰ্টৰ এটা ভিডিঅ' ঠিক আছে আপুনি যদি ভিডিঅ' ভাল লাগিছে লাইক কৰিব আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব ইণ্টাৰেষ্টিং টাইপৰ ভিডিঅ' পাই থাকিব তো বাই বাই জয় হিন্দ জয় অসম